নতুন ভিডিঅ'লৈ মই ইন্দ্ৰাণীয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। বহু ৰিকুৱেষ্টেড ভিডিঅ' আছিলে মোৰ ড্ৰেছিং টেবুল ট'ৰ ভিডিঅ', আৰু এইকেইদিন বহুত বেছি বৰষুণ দি আছে, ক'তো যাব পৰা নাই। আৰু মেকআপৰ ভিডিঅ' দিম বাৰু, বিয়া লৈ থোৱা আছে, বহুত কেইখন বিয়া লৈ থোৱা আছে, তাৰ মই ব্লগ দিম আৰু ষ্টেপ বাই ষ্টেপ মেকআপৰ যদি পাৰোঁ ভিডিঅ'ও দিম। আৰু বহুত বেছি সোনকালে মানে বিহুৰ পাছতে মেকআপৰ ক্লাছ ষ্টাৰ্ট কৰিম, তাৰো মই ভিডিঅ' আনিম। গতিকে আজি এইটো ভিডিঅ' আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যদি ভাল লাগে তলত এটা কমেণ্ট লিখিবলৈ আপোনালোকে একদম নাপাহৰিব। গতিকে ব'লক। আৰু মোৰ ড্ৰেছিং টেবুলখন সেইদিনা মই মোৰ ৰুমটোৰ ভিডিঅ'টোত আপোনালোকক অলপমান দেখাইছিলোঁ। আজি তাৰ ট'ৰ দিম। আৰু বৰ বিশেষ একো নাই মোৰ ড্ৰেছিঙত, কাৰণ গম পাই মই বহুত বেছি কিবা ষ্টাইল নকৰোঁ। আৰু মেকআপৰ যিখিনি বস্তু আছে মই মেকআপ বক্সতে ভৰাই ৰাখোঁ, ড্ৰেছিঙত থ'ব লগা বৰ বিশেষ বেছি একো নাই। যিখিনি আছে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভাল লাগিলে এটা লাইক কৰি দিব। বহুত বেছি ঠাণ্ডা, সেইকাৰণে আজি ঘৰতে চুৱেটাৰ পিন্ধি আছোঁ, একদম মোজা চোজা লগাই আছোঁ। আৰু এইখনেই হৈছে মোৰ ড্ৰেছিং টেবুলখন, সেইদিনা দেখাইছিলোঁৱেই। আৰু এইখন মোৰ ড্ৰেছিঙৰ লগতে অহা টুল হয় এইখন। আৰু প্ৰথম ওপৰৰ পৰাই ষ্টাৰ্ট কৰোঁ। ইয়াতে মই এইটো ফুলদানি ৰাখিছোঁ, সেইদিনা কৈছিলোঁ এইটো বিয়াৰ গিফ্টত উঠা আছিলে। তাৰ পাছতে হৈছে এইটো খাপ, ইয়াত মই সেন্দুৰ, নেভিয়া ছফ্ট মইশ্চাৰাইজাৰ, মই এইটোৱে ক্ৰীম ইউজ কৰোঁ। আৰু ভেচলিন বডি লোচন, এইটো এটা ফগৰ পাৰফিউম আছিলে। আৰু এইটো কালাৰ বাৰ নেইল ৰিমভাৰ হয়, নেইল পলিচ ৰিমভাৰ হয়। এইটো নেইল পালিচ আৰু লিপষ্টিক, এইটোৱে মই ইউজ কৰোঁ যদি মন যায় কেতিয়াবা অকণমান ওলাই মেলি গ'লে। আৰু এইটো হেয়াৰ অইল, এইটো জবিজৰ টনাৰ আছিলে, মোৰ বিয়াতে হাফৰখন হেৰাই গ'ল, এইটোৰো হাফৰখন বিয়াতে হেৰাই গ'ল। চিৰাম, এইকেইটা মই ইয়াতে ৰাখিছোঁ কাৰণ এইকেইটা মোৰ ডেইলি ইউজ হয়। আৰু ইয়াত মই কেইটামান ডেইলি ইউজৰ বস্তু ৰাখিছোঁ, এখন ফণি। আৰু এইটো পাৰফিউম মই হাজবেণ্ডক দিছিলোঁ বিয়াত। চাওকচোন খুবেই ধুনীয়া লাগে, চেটটো দেখিবলৈ ফ্ৰেছ টাৱাৰৰ নিচিনা। আৰু লিপ বাম, ভেচলিন, যিকেইটা লাগে আৰু বিশেষকৈ সেইকেইটা বস্তু ৰাখিছোঁ ফুট। আৰু ইয়াতে মই ফণি ৰাখিছোঁ, এইটো মই গিফ্ট কৰিছিলোঁ আউনীআটী সত্ৰত গৈছিলোঁ মই, মাজুলীত ট্ৰেভেল ব্লগটোত যে গৈছিলোঁ, তাৰ পৰাই মই আউনীআটী সত্ৰ চাবলৈ গৈছিলোঁ, তাৰ পৰা মই এইটো আনিছিলোঁ। আৰু ইয়াতে মই ফণিবিলাক ভৰাই থৈছোঁ। আৰু এতিয়া বাহিৰৰ এইখিনিত ইমানেই বস্তু ৰাখিছোঁ। আৰু এতিয়া হৈছে ভিতৰৰ পাৰ্টটোলৈ, এইটো হৈছে ভিতৰৰ পাৰ্টটো, মই অলপ আঁতৰৰ পৰা দেখাই দিছোঁ। এইটো হৈছে ভিতৰৰ পাৰ্টটো। বহে তাতে ওলাইছিলে, মই আনিছিলোঁ তাৰ পৰাই। এইকেইটা মই এনেকৈ ৰাখিছোঁ। এইটো মোৰ পেকৰ অইল প্ৰাইমাৰটো হয়, মেকআপ বক্সত থ'ব লাগিছিলে, কিন্তু কি হ'ল জানো, এইটো মানে সাঁফৰখন ঢিলা হ'ল নে কি হ'ল, ভাগিলে নে পৰি থাকে, এনেকৈ পথালিকৈ থ'লে মানে পৰি থাকে। সেইটো কাৰণে মই মেকআপ বক্সৰ পৰা উলিয়াই ইয়াত থৈছোঁ। যেতিয়া বিয়াৰ মেকআপ কৰিবলৈ যাওঁ তেতিয়াহে মই এইটো উলিয়াই বক্সত ভৰাই লৈ যাওঁ। আৰু ইয়াতে চানচিল্ক শ্বেম্পু এটা আছে, এইটো ইউজ কৰা নাই, বাঢ়ি আছে, সেইটো কাৰণে ইয়াতে ৰাখিছোঁ। আৰু এফালে এইটো পাৰফিউম এনভিৰ হয়,
আৰু এইটো ফেচ ৱাছ ইউজ কৰা নাই, সেইবাবে মই ইয়াতে এনেই ৰাখি দিছোঁ। এইটো হেয়াৰ চিৰাম ইউজ কৰা নাই, চফ্ট মইশ্চাৰাইজাৰ এইটো এটা ইউজ নকৰাকৈ আছে, সেইটো কাৰণে মই ইয়াতে ৰাখি দিছোঁ। মেইন ৰেজৰ হয় এপাত, আৰু এইটো বিষৰ এনেই মলম ইয়াতে ৰাখিছোঁ। এইটো মোৰ ফাষ্টেগৰ ঘড়ী বিয়াত দিয়া, আৰু ইয়াত মই পিনবিলাক ৰাখিছোঁ ভৰাই, পিন বক্স ছেফটি পিন ৰাখিছোঁ। আৰু এইটো থ্ৰেডডাল হয়, ইয়াতে কেঁচিখন লাগে থ্ৰেডিং কৰিবলৈ, চ' একেলগে ৰাখিছোঁ। আৰু এইটো এটা জুৱেলাৰী বক্স আছে, এইপাত মোৰ মেহেন্দি দিনা পিন্ধা কাণফুলি হয়। আৰু এইটো এটা জুৱেলাৰী বক্স, ইয়াতো গ'ল্ডৰ বস্তু নাই। ইয়াতে মই বিয়াৰ দিনা মই ৰাতি পিন্ধিছিলোঁ এই ছেটটো, দিনত বিয়াত উঠিছিলে আৰু ৰাতি মই এডাল পিন্ধিছিলোঁ। ইয়াতে ৰাখিছোঁ এইটো। আৰু এইটো খাপত ইমানেই বস্তু আছে। তাৰপাছতে আহিছোঁ তললৈ, মোৰ মেকআপৰ ব্ৰাছবিলাক ইয়াতে ৰাখি দিছোঁ। মই যেতিয়া মেকআপলৈ যাওঁ তেতিয়াহে মই এইবিলাক লৈ যাওঁ, ব্ৰাছখিনি বক্সত ভৰাই। আৰু ইয়াতে আইলেছ কিছুমান আছে, ইয়াতে বিন্দি আছে, আৰু এইটো ডাবল টেপ হয়, এইটো চেলো টেপ, আৰু এইটো ৰিবন ইয়াতে ৰাখি দিছোঁ। আৰু এইটো মই আউনীআটী সত্ৰ নহয়, এইটো মই তলাতল ঘৰৰ পৰা আনিছিলোঁ জুৱেলাৰী বক্স, খুব ধুনীয়া লাগিছিলে দেখিবলৈ, বাঁহৰ হয়, খুবেই ধুনীয়া লাগিলে, চ' লৈ আহিছিলোঁ। আৰু ইয়াতে মই এতিয়া এনেকৈ খাৰুবিলাক ৰাখি দিছোঁ, গ'ল্ডৰ নহয় বাৰু। আৰু এইকেইটা মোৰ পাৰ্চ হয়, ইয়াতে থৈছোঁ। বিশেষ নৰ্মেল সদায় মানে ইউজ কৰোঁ জলৈ তলৈ যাওঁতে, চ' এইটা ইয়াতে ৰাখি দিছোঁ। আৰু এইটো পাউচ মোৰ হুডা বিউটি আইশ্বেডৰ পেলেটখনৰ লগত আহিছিলে, ইয়াতে মই ব্ৰাছবিলাক ভৰাই মেকআপত যাওঁতে লৈ যাওঁ, চ' এইটো ইয়াতে ৰাখিছোঁ। আৰু এটা প্লাষ্টিকৰ বিউটি বক্স আছে, একো নাই ইয়াতে, এনেই ৰাখি দিছোঁ। এতিয়া ইয়াতে আছে কপাহবিলাক আছে, আৰু এইটো হেয়াৰ খোপা হয়, ইয়াতে ৰাখিছোঁ। আৰু ইয়াতে আছে মোৰ ক্লিপ আৰু ইউ কাটাবিলাক আছে, মই এনেকৈ বক্সত ভৰাই ইয়াতে ৰাখি দিছোঁ। আৰু এইকেইটা আঙুঠিৰ পাউচ আছিলে, ইয়াত আঙুঠি নাই, মই চব গডৰেজৰ লকাৰত থৈছোঁ বাবে এইকেইটা ইয়াতে ৰাখি দিছোঁ, কেতিয়াবা প্ৰয়োজন হ'ব পাৰে কিবা কামত, চ' এনেকৈ ৰাখি দিছোঁ। আৰু এয়া আছিলে ওপৰৰ পাৰ্টটো। আৰু তাৰ পাছতে তলত দুটা পাৰ্ট আছে মোৰ, তলৰ পাৰ্ট দুটা, ইয়াতে মই এইটো ছাইডৰ পাৰ্ট হয়, ইয়াতে মই চুলিত যিবিলাক ইউজ কৰা হয়, এইটো হেয়াৰ ড্ৰায়াৰ, হেয়াৰ ক্ৰিম্পাৰ, ষ্ট্ৰেটনাৰ, কাৰ্লাৰ, এইবিলাক ইয়াতে ৰাখি দিছোঁ। আৰু ইয়াতে মোৰ মেকআপৰ বক্সটো ৰাখি দিছোঁ। এইটো পাৰ্টত এইকেইটাই বস্তু আছে, যেতিয়া মেকআপত যাওঁ বক্সটো ইয়াৰ পৰা উলিয়াওঁ আৰু লৈ যাম। এইটো পাৰ্ট আছে, এইটো পাৰ্টত জাহা তাহা খুচুৰা বস্তু অগ্ৰং বগ্ৰং ৰাখিছোঁ, এইটো ইস্ত্ৰি হয়। আৰু এয়া মই যিহেতু কেক বনাওঁ, চ' পাইপিং বেগ অলপমান কিনি থৈছোঁ, কাৰণ বিয়াৰ পিছত এবাৰেই বনাইছিলোঁ, 5টামান পাইপিং বেগ কিনি আনিছিলোঁ, তেনেকৈ বনালোঁ। আৰু এইটো 1 পেকেট কিনি আনি থৈছোঁ, লাগিব পাৰে বুলি, এইটো ইয়াতে ৰাখি দিছোঁ। আৰু ইয়াতে অলপ ক্লিপ আছে, এইটো মেডিচিন বক্স, ইয়াতে মেডিচিনবিলাক আছে কিবা কিবি। আৰু ইয়াত বিশেষ একো নাই, এইটো প্ৰেছাৰ জোখা মেচিন ইয়াতে থৈছোঁ। আৰু বিশেষ বৰ নাই, ইয়াত গুলি চুলি কিবা কিবি আছে। আৰু ইমানেই আছিলে মোৰ ড্ৰেছিঙত থকা বস্তু, আজি দেখাই দিলোঁ আপোনালোকক। আৰু কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি একদম জনাবলৈ নাপাহৰিব, বাৰে কৈছোঁ, আপোনালোকে একদম কমেণ্ট কৰি নজনাই বেয়া লাগে মোৰ। আৰু ভিডিঅ'বিলাক চাই থাকিব, আৰু ভিডিঅ'বিলাক চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব, গতিকে ৰঙা বটনটো ক্লিক কৰি থ'ব, আৰু কাষতে থকা ঘণ্টা বটনটো অন কৰি থ'ব, তেতিয়া আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে চবতছে আগত পাই যাব। আজিলৈ আহোঁ, ধন্যবাদ।